নমস্কাৰ আজিৰ টপিকটোত বাইনেন্স এক্সচেঞ্জ এপটোত কেনেকৈ একাউণ্ট ক্ৰিয়েট কৰে আৰু তাত আপুনি কেনেকৈ KYC কৰে সেই বিষয়ে দেখুৱাম বাইনেন্স হৈছে ৱৰ্ল্ডৰ এক নম্বৰ এক্সচেঞ্জ এপ য'ত আপুনি ক্ৰিপ্ট'কাৰেঞ্চি কিনা বেচা কৰিব পাৰে আপুনি যদি গুগলত টাইপ কৰে টপ ক্ৰিপ্ট' এক্সচেঞ্জেছ বুলি তেন্তে দেখা পাব যে বাইনেন্স এক নম্বৰত আহিছে ইয়াত দেখিছে এক নম্বৰত আছে বাইনেন্স আৰু ইয়াৰ ৰেটিঙো ভাল আউট অফ 10ৰ ভিতৰত 9.9 গতিকে বাকীবিলাক এক্সচেঞ্জতকৈ ই বহুত গুণে আগবঢ়া গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা বাইনেন্সৰ চাইন আপ লিংক দিয়া আছে সেইটো ক্লিক কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব ইয়াত আপুনি ইমেইল নাইবা মোবাইল নাম্বাৰ দি চাইন ইন কৰিব পাৰে পাছৱৰ্ডটো আপোনাৰ 8 কেৰেক্টাৰৰ হ'ব লাগিব লেটাৰ্ছ থাকিব লাগিব নাম্বাৰ্ছ থাকিব লাগিব আৰু চিম্বলছ থাকিব লাগিব মানে এটা ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব গতিকে মই মোৰ ইয়াত ইমেইল আৰু এটা ষ্ট্ৰং পাছৱৰ্ড দিছোঁ ইয়াত দেখা পাইছে ইয়াত হাই বুলি ওলাইছে আৰু আমি এতিয়া ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিম এতিয়া ইয়াৰ পিছত দেখা পাইছে ইয়াত এটা সৰু পাজল সলভ কৰিব কৈছে আৰু এনেদৰে টুকুৰাটো টানি আনি এই পাজলটো সলভ কৰি দিব এতিয়া আপোনাৰ ইমেইল নহবা মোবাইললৈ এটা OTP যাব সেই OTPটো ভৰাই দিব আৰু এয়া দেখা পাইছে আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ গৈছে এতিয়া প্লে ষ্ট'ৰ খুলি বাইনেন্স চাৰ্চ কৰিব আৰু এপটো অপেন কৰি লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰি আপোনাৰ ইমেইল নাইবা ফোন নম্বৰ আৰু পাছৱৰ্ড মাৰি দিব গতিকে আমাৰ বাইনেন্সত সাকসেসফুলি একাউণ্ট ক্ৰিয়েট হৈ গৈছে এতিয়া আমি KYC ভেৰিফিকেশ্যন কৰিম KYC ভেৰিফিকেশ্যন কৰিবলৈ আমি ভেৰিফাই একাউণ্টত ক্লিক কৰিম ইয়াত আমি কান্ট্ৰি সিলেক্ট কৰিম তাৰ পাছত আমাৰ ইয়াত ফুল নেম আৰু ডেট অফ বাৰ্থটো সিলেক্ট কৰিম এইকণতে এটা কথা মন কৰিব যেতিয়া আপোনালোকে ইয়াত ফুল নেম আৰু ডেট অফ বাৰ্থটো নিজৰ দিব সেই ডেট অফ বাৰ্থ আৰু ফুল নেম যিখন আপুনি আইডেন্টিটি প্ৰুফ দিব সেইখনৰ সৈতে মেচিং হ'ব লাগিব গতিকে ফুল নেম আৰু ডেট অফ বাৰ্থ দি কন্টিনিউত ক্লিক কৰিব এতিয়া আপোনাৰ এড্ৰেছ দি দিব আৰু এড্ৰেছ দিওঁতো সেই আইডি কাৰ্ডখনৰ লগত যে আপোনাৰ এড্ৰেছটো মিলে সেই কথা মন কৰিব এড্ৰেছ আৰু পিন সিটি আৰু পেন কাৰ্ডৰ নাম্বাৰটো দি কন্টিনিউত ক্লিক কৰিব আৰু এয়া দেখাইছে আপোনাৰ আইডেন্টিটি ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে এতিয়া আমি বেক টু হোম পেজত ক্লিক কৰিম এতিয়া কৰিব লাগিব ইণ্টাৰমিডিয়েট ভেৰিফিকেশ্যন আৰু ইয়াৰ পিছত আপোনাৰ কমপ্লিটলি একাউণ্ট ভেৰিফিকেশ্যন হৈ যাব এতিয়া চাওক আপুনি ইয়াত আইডি কাৰ্ড ইউজ কৰিব পাৰে পাছপোৰ্ট ইউজ কৰিব পাৰে আৰু ড্ৰাইভিং লাইসেন্স ইউজ কৰিব পাৰে যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি আইডি কাৰ্ড অপশ্যনত ক্লিক কৰি দিয়ক এতিয়া আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজটো আৰু বেক পেজটো আপলোড কৰি দিয়ক তলত সেয়া মেনশ্যন কৰা আছে যে কোনো কাট থাকিব নালাগিব কোনো ব্লাৰ হ'ব নোৱাৰিব আৰু নট ৰিফ্লেক্টিভ হ'ব লাগিব এতিয়া এনেকৈ আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজ আৰু বেক পেজটো আপলোড কৰি দিয়ক তাৰপিছত কণ্টিনিউত ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ এখন পাছপোৰ্ট টাইপৰ ফটো আপলোড কৰিব লাগিব ইয়াত আপোনাৰ উল্লেখ কৰা আছে যে কোনো আপুনি বিউটি মোড ইউজ কৰিব নোৱাৰিব কোনো টুপি পিন্ধি থাকিব নোৱাৰিব আৰু আপোনাৰ ফটোখন স্ক্ৰীনশ্বটৰ হ'ব নোৱাৰিব এতিয়া এনেদৰে আপলোড কৰি আপুনি কণ্টিনিউত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ ফেচিয়েল ভেৰিফিকেশ্যন কৰিবলৈ আহিব আৰু ইয়াত দিছে যে আপুনি কোনো ইয়াত টুপি পিন্ধিব নোৱাৰিব কোনো গাগলছ লগাব নোৱাৰিব বিউটি মোড বা ফিল্টাৰ ইউজ কৰিব নোৱাৰিব আৰু আপোনাৰ মুখখনত পুৰা লাইট পৰিব লাগিব মানে আপুনি আন্ধাৰত কৰিব নোৱাৰিব এতিয়া ফেচিয়েল ভেৰিফিকেশ্যন কৰিবলৈ বিগিন ভেৰিফিকেশ্যনত ক্লিক কৰিব আৰু এনেদৰে দেখুওৱা ধৰণে আপোনাৰ মুখৰ বাওঁফালটো আৰু সোঁফালটো দেখুৱাই দিব আৰু এনেদৰে আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব গতিকে এয়া দেখা পাইছে যে মোৰ একাউণ্টটো সাকসেসফুলি ভেৰিফাইড হৈ গৈছে গতিকে এনেকৈ বাইনেন্সত একাউণ্ট ক্ৰিয়েট আৰু KYC ভেৰিফিকেশ্যন কৰিব পাৰি মোৰ এই চেনেলটোত ক্ৰিপ্ট'কাৰেঞ্চি সম্বন্ধীয় সকলোবোৰ ভিডিঅ' পাব আৰু লগতে ট্ৰেডিং সম্বন্ধীয় কিছুমান ইনফৰমেশ্যন পাব যদি আপুনি ইণ্টাৰেষ্টেড হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা থাকিল যদি ভিডিঅ'টো ভাল পালে আৰু যদি উপকৃত হ'ল তেন্তে এটা লাইক কৰি যাব বুলি আশা থাকিল ধন্যবাদ